আজি উইন্টাৰ সিজন 2025 যেটো বিটিসিৰ এসেম্বলি হৈছিলে অৰ্থাৎ আজি 1 ডিসেম্বৰ আৰু 3 ডিসেম্বৰ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই অনুষ্ঠিত হৈছিলে আৰু আজি আমি ইউপিপিএল দলৰ তৰফৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ বিটিআৰবাসী ৰাইজৰ কাৰণে আমি উত্থাপন কৰিছিলো আৰু মই বিশেষকৈ 2020 চনৰ 27 জানুৱাৰীত হৈ যোৱা আজি বড়ো শান্তি শক্তি অসম চৰকাৰ ভাৰত চৰকাৰ তথা বড়ো গোটৰ আন্দোলনকাৰী এনডিবিৰ 4টা ফেকশন আৰু ইউবিপিও ইয়াৰ মাজত হৈ যোৱা বিটিআৰ চুক্তিৰ যেটো ক্লোজ বিলাক দফা বিলাক বৰ্তমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰে কাৰ্যকৰী কৰিব না নাই বা ৰূপায়ণ কৰিব না নাই তেখেতসকলক প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু তেখেতসকলে ৰিটেন ভাৱে আমাক জনাইছে যে চৰকাৰ গঠন কৰা বা 2 মাহ হৈছে গতিকে তেওঁলোকে ক্লোজ বিলাক ভালকৈ এক্সামাইন কৰি পালে ৰূপায়ণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হ'ব বুলি কোৱা হৈছে এটা আমি এটো বিচাৰিম যে 93 ৰ যেটো বিএসসি চুক্তি এটো এটা গুৰুত্বপূৰ্ণ চুক্তি আছিল 2003 চনত হোৱা বিটিসি চুক্তি এটোও গুৰুত্বপূৰ্ণ চুক্তি আৰু 2020 চনৰ 27 জানুৱাৰীত হোৱা যেটো চুক্তি এটো এটা খুব গুৰুত্বপূৰ্ণ চুক্তি আৰু এই 2020 ৰ 27 জানুৱাৰীত হোৱা যে বিটিআৰ চুক্তি এই বিটিআৰ চুক্তিৰ যোগেদি আমাৰ বিটিআৰ অঞ্চলত অস্ত্ৰধাৰী যি সকল আমাৰ সংগ্ৰামী আছে বড়ো যুৱকসকলে তেওঁলোকে অস্ত্ৰ ত্যাগ কৰি মূল খুঁটিলৈ উভতি আহিছিল আৰু অসমৰ তথা বিটিআৰৰ বাহিৰত থকা যিসকলে ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন বুলি কোৱা হয় ইউবিপিও তেওঁলোকেও এটা এই বিটিআৰ চুক্তিৰ দ্বাৰা এটা স্থাপন পাইছিল বা ব্যৱস্থাপনা পাইছিল যেটো বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস বুলি কোৱা হয় গতিকে এই 2020 চনৰ 27 জানুৱাৰীত হোৱা এই শান্তি চুক্তিটো বৰ্তমানৰ চৰকাৰে ৰূপায়ণ কৰাটো অত্যন্ত জৰুৰী বুলি আমি ভাবো আৰু আহ্বান কৰিছো তেখেতক মই হাউসৰ যোগেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যে 2020 চনৰ যেটো শান্তি চুক্তি বিটিআৰ চুক্তিৰ প্ৰতিটো দফাটোক ৰূপায়ণ কৰিব কাৰণে তেওঁলোকে যাতে ব্যৱস্থা লয় হেতু আমি আমাৰ হাউসৰ যোগেদি তেখেতসকলক আহ্বান জনোৱা হৈছে